Hey guys, মই ভাগ্যশ্ৰী আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেল ৱাকিং উইথ ভাগ্যলৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পাছত আপোনালোকৰ বাবে অন্য এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি বহুত দিনেই হৈ গ'ল মই ভিডিঅ' দিয়া হোৱা নাই কাৰণ মোৰ এক্সাম চলি আছিলে, সেইবাবে মই ভিডিঅ' বনোৱা হোৱা নাছিলে। আজি ভাবিলোঁ আপোনালোকৰ মাজলৈ বহুত দিন যিহেতু ভিডিঅ' আগবঢ়োৱা নাই, আজি এটা ভিডিঅ' লৈ আহোঁ। সেইবুলি ভাবি আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে ভাল পায় তেতিয়া প্লিজ এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকক মই ইয়াৰ আগৰটো ভিডিঅ'ত জনাইছিলোঁ যে মই এম্ব্ৰইডাৰী কৰি থোৱা দুযোৰ কাপোৰ আছে, মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম। সেয়ে আজি ভাবিলোঁ আপোনালোকক কাপোৰ দুযোৰ দেখুৱাই দিওঁ। বহুত দিন হৈ গ'ল কাপোৰ দুযোৰ কৰি থৈ দিছোঁ, কিন্তু চিলোৱা হোৱা নাই বাৰু এতিয়ালৈকে। কাপোৰ দুযোৰ মই নিজৰ কাৰণে কৰিছিলোঁ, সেয়ে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু আপোনালোকেনো কেনেকুৱা পায় তেতিয়া মোক কমেণ্ট বক্সত জনাব, নহয় জানো? তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমেই মই আপোনালোকক আজি দেখুৱাম এযোৰ টচ মুগাৰ কাপোৰ আৰু কাপোৰযোৰ হৈছে এইযোৰ। চাওক, মই হোল বৰ্ডাৰ এইদৰে লতা ডিজাইন কৰিছোঁ আৰু মাজত এইদৰে দুটা কালাৰ দি ব্লু আৰু পিংক দি পেলাই বুটা দি দিছোঁ। বহুত বেছি হেভিকৈ কৰা নাই কাৰণ মোৰ নিজৰ বাবে কৰিছিলোঁ কাপোৰযোৰ। মই বহুত বেছি হেভি হ'লে কাপোৰ বেয়া পাওঁ, সেইবাবে অকণমান চিম্পুলকৈ কৰিছোঁ। কাপোৰযোৰ আপোনালোকে কেনেকুৱা লাগিছে জনাব। এইদৰে লতা ডিজাইন দি পেলাই মাজত মই চাদৰখনৰ আগটোত এই ডিজাইনটো দি দিছোঁ। ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে প্লিজ জনাব। আৰু কাপোৰযোৰত মই ব্লু আৰু পিংক দি পেলাই কৰিছোঁ। চাওক, ছিংগুল বেজি দি কৰা হৈছে। ইয়াৰ আগত এযোৰ মাৰ কাৰণে বনাইছিলোঁ আৰু এইযোৰ মায়ে লৈ থৈছিলে আৰু মায়ে ক'লে যে নিজৰ কাৰণেও এযোৰ বনাই লোৱা, আৰু মই সেইবাবে এইযোৰ বনালোঁ। বহুত দিন হৈ গ'ল মই আপোনালোকক দেখুৱাম বুলি থাকি গ'ল, দেখুওৱা হোৱা নাই। আৰু এক্সাম চলি থাকিলে জানেই ভিডিঅ' বনাবলৈ অলপ প্ৰব্লেম হয়, সেয়ে অলপ দিন মই ৰৈ দিলোঁ কাৰণ ভিডিঅ' বনোৱা হোৱাই নাই বহুত দিন। এইখন হৈছে চাদৰখন। আৰু মই এতিয়া আপোনালোকক দেখুৱাম ইয়াৰ লগৰ মেখেলাখনো ঠিক সেইদৰে চাওক, তলত লতা ডিজাইনটো দুটা লাইন দি দিয়া হৈছে আৰু তাৰ ওপৰত চাদৰৰ আগটোত যিটো ডিজাইন দিছোঁ সেইটো দি দিছোঁ আৰু একেবাৰে ওপৰত এইদৰে বুটা দি দিছোঁ। মোৰ ভাল লাগিছে, কিন্তু মই নিজে কৰোঁ যেতিয়া মোৰ ভাল লাগিলে নহ'ব, আপোনালোকৰো ভাল লাগিব, নহয় জানো? আপোনালোকে সেইবাবে মোক জনাব কেনেকুৱা লাগিছে কাপোৰযোৰ। ইয়াৰ লগৰ এইটো হৈছে ইয়াৰ লগৰ ব্লাউজ পিচটোৰ ঠিক সেইদৰে মই হাতত এই লতা ডিজাইনটো দি তাৰ ওপৰত এইদৰে 4টা বুটা দি দিছোঁ যাতে এইটো চিলাওঁতে মোৰ হাতত পৰে, এইদৰে হাতত পৰিব। আৰু মই এটা কথা ভাবি পোৱা নাই, মই মানে মায়ে ব্লাউজ পিচটো ডাঙৰ কৰি লৈ দিছিলে কাৰণ মই হাত দীঘলকৈ চিলাম বুলি ভাবিছিলোঁ। এতিয়া মই এম্ব্ৰইডাৰী কৰাৰ পাছত মই ভাবি পোৱা নাই যে হাত দীঘল চিলাম নে চুটি চিলাম। আপোনালোকে জনাবচোন কেনেকুৱাকৈ চিলালে ভাল লাগিব। চাওক, এইটো হৈছে ব্লাউজ পিচ। কাপোৰযোৰ মোৰ বহুত বেছি ভাল লাগিছে। আৰু নেক্সট এযোৰ আছে মিক্স পাটত কৰা। মিক্স পাটত এযোৰ কৰি থৈছোঁ। মিক্স পাটত আজিলৈকে ইমান চিম্পুলকৈ কৰা নাই, যিহেতু মই অল বৰ্ডাৰ কৰিলে বেছি ভাল পাওঁ, কিন্তু আজি আপোনালোকৰ বাবে এইটো চিম্পুল ডিজাইন এটা লৈ আহিছোঁ। চাওক, ডিজাইনটো একেবাৰে চিম্পুল হয়, কিন্তু
মোৰ বহুত বেছি ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব লাইট পিংকত কৰা হৈছে আৰু আপোনাৰ পাতবোৰ দিয়া হৈছে ইয়েলো কালাৰ কিন্তু ইয়াত ভিডিঅ'ত অকণমান হয়তো বেলেগ দেখাইছে মই ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ আৰু ফুলপাহৰ মাজে মাজে দিয়া হৈছে ব্লেক কালাৰ কাপোৰযোৰ মোৰ বহুত বেছি ভাল লাগিছে এইদৰে কৰা হৈছে সিম্পল ডিজাইন এটা কৰিছোঁ সদায়নো কিমান বহুত বেছি হেভিকে বনাই থাকিব কেতিয়াবা সিম্পলকৈও বনাব লাগে সেয়ে আৰু চাদৰখনৰ মাজে মাজে চাওক এইদৰে সৰু সৰু বুটা দি দিয়া হৈছে এইটো হৈছে চাদৰৰ আঁচলটোত এইদৰে দুটা লাইন দি দিছোঁ আৰু পুৰা অল বৰ্ডাৰ এনেকৈ অলপ দূৰে দূৰে এপাহ এপাহকৈ দি দিয়া হৈছে কালাৰটো মোৰ বহুত বেছি ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব ব্লু কালাৰ হয় ভিডিঅ'ত অকণমান হয়তো বেলেগ দেখাইছে ব্লু কালাৰ ব্লুত লাইট পিংক বহুত বেছি ভাল লাগিছে এইখন হৈছে ইয়াৰ লগৰ মেখেলাখনতো ঠিক সেইদৰে মই তলত এই 3টা লাইন কৰি দিছোঁ বুটাবিলাক দিয়া নাই বুটাটো নাই দিয়া সেইবাবে 3টা লাইন কৰি দিছোঁ ফুল চাওক ফিটিং কৰি যেতিয়া চিলাই পিন্ধিম তেতিয়া আপোনালোকক নিশ্চয় দেখুৱাম এইযোৰ আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো একেবাৰে চিম্পলকৈ কৰিছোঁ দুপাহ এইদৰে কৰি থৈছোঁ যাতে এই দুপাহ ব্লাউজ চিলাওঁতে হাতত পৰে সেয়ে এনেকৈ চিম্পলকৈ দুপাহ কৰি দিছোঁ এপাহ আৰু এপাহ আজি এই দুযোৰেই আছিলে কাপোৰ দেখুৱাবৰ কাৰণে কাৰণ মই এক্সাম চলি থকাৰ কাৰণে এইকেইদিন মেচিনত কাম কৰা হোৱাই নাই আৰু ভিডিঅ' বনোৱা হোৱা নাই আজি সেয়ে ভাবিলোঁ আপোনালোকক কাপোৰ দুযোৰ বহুত দিনৰ পাছত দেখাই দিওঁ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট বক্সত প্লিজ কমেণ্ট এটা কৰি জনাব আৰু যদিহে ভাল পালে তেতিয়া প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে পাই থাকে